আজি তোমালোকে পাঠ নম্বৰ ৮টো চোৱা জীৱন ধাৰণৰ প্ৰণালী। জীৱন ধাৰণৰ প্ৰণালী মানে কি বুজিছা বাৰু? যে কেনেকৈ জীয়াই থাকে, মানুহে কি ধৰণে জীৱন নিৰ্বাহ কৰে বা কেনেকৈ ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে এনেকৈ দিন ধৰি মাহ বছৰ ধৰি মানুহে কেনেকৈনো জীয়াই থাকে তাকে কি কৈছে জীৱন ধাৰণৰ প্ৰণালী বুলি কৈছে। এতিয়া এটা কথা চোৱা, আমি এতিয়া কেনেকৈ আছোঁ? ৰাতিপুৱা শুই উঠিছোঁ, দাঁত ব্ৰাছ কৰিছোঁ, পানী খাইছোঁ, চাহ খাইছোঁ, নিজৰ দৰকাৰী কাম কৰিছোঁ, তাৰপিছত মোবাইলত কিবাকিবি কৰিছোঁ ফোনত, হয় নহয়? বা স্কুল থকা দিনত স্কুললৈ গৈছোঁ, আহিছোঁ, খেলিছোঁ, নানানটা, আকৌ টিভি চাইছোঁ, ৰেডিঅ' শুনিছোঁ, বিভিন্ন ধৰণে এনেকুৱা কাম বন কৰি আমি আজিকালি জীৱন নিৰ্বাহ কৰোঁ। মানে বৰ্তমান যুগৰ মানুহে জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা? বৰ্তমান যুগৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীটো আমি যেনেকৈ জীয়াই আছোঁ তেনেকৈ। কিন্তু ভাবা আগৰ দিনততো এইবোৰ নাছিলে। তেওঁলোকে তেতিয়া কেনেকৈ জীয়াই আছিলে, কি ধৰণৰ কাম কৰিছিলে, সেই বিষয়ে আজি আমাৰ পাঠটোত পঢ়িবলৈ পাম। এতিয়া চোৱাচোন, প্ৰথম কথাটো হৈছে কি, থকাৰ ঘৰ আছিলে নে নাই? আমি যে থাকোঁ এতিয়া ঘৰবিলাক, আমাৰ ঘৰ আছে, তাত তেতিয়া ঘৰ আছিলে নে নাই? তেতিয়া ঘৰ নাছিলে। তেতিয়া তেওঁলোকে গুহাত বাস কৰিছিলে। গুহা মানে হৈছে শিলৰ ডাঙৰ শিলবিলাকেৰে প্ৰাকৃতিকভাৱে কিছুমান গুহা তৈয়াৰ হৈ আছিলে। তাৰ ভিতৰলৈ সোমাই যাব পাৰে মানে। তাৰ উপৰিও মানুহে কি কয়, চব জেগাত গুহা নাথাকিবও পাৰে। সেইবোৰ জেগাত মানুহে খালী জেগাতে মুকলিতে জীৱন নিৰ্বাহ কৰিছিলে। হয়তো তেওঁলোকে তেতিয়া আচলতে ঘৰ বনাবলৈ নেজানিছিলে। বোলে ওচৰতে পোৱা বাঁহ বেত গোটাই লৈ কিবা এটা ঘৰ সাজোঁ, সেইটো তেওঁলোকে নেজানিছিল। প্ৰথম গুহাতেই বাস কৰিছিলে। তাৰপিছত লাহে লাহে তেওঁলোকে ঘৰ মানে সাজিবলৈ শিকিলে। অলপ ঘৰ বুলি নহয় আৰু, ধৰি লোৱা যদি কোনোবা ঠাইত যদি গুহা নাইও, তাতো যাতে তেওঁলোকে থাকিব পাৰে তাৰ ব্যৱস্থা কৰি ল'লে, ওচৰতে পোৱা খৰি মাৰি গোটাই মেলি। তাৰপিছত কি হ'ল, সেইটো থকাৰ কথাটো ব্যৱস্থা হ'ল বাৰু। তাৰপিছত আহিলে কি, খোৱা বোৱা কি কৰিছিলে? এতিয়াতো কিবা আমি ভাত খাবলৈ হ'লে কি হৈছে, ভাতটো চাউলটো আমি ধানৰ পৰা পাইছোঁ, আৰু ধানৰ আমি খেতি কৰিছোঁ, খেতি কৰাৰ পিছতহে ধান পাইছোঁ। বা আকৌ ধৰি লোৱা শাক পাচলি, চব্জি, ভাজি বা দাইল খাবলৈ হ'লেও সেয়াও খেতি কৰা হৈছে পাচলি। সেয়া আনি কাটি বাচি তাক আমি কি কৰিছোঁ, ধুই পখালি ভাজি বনাইছোঁ, হয়নে নহয়? জুই বা গেছত আমি বনাই তৈয়াৰ কৰিহে তাক খাইছোঁ। কিন্তু আগৰ দিনত কি আছিলে? আগৰ দিনত গেছ আছিল নেকি? গেছৰ ব্যৱস্থা আগৰ দিনত নাছিলে। আগৰ দিনত প্ৰথমে মানুহে জুইও ধৰিব নেজানিছিলে। এতিয়াতো জুই ধৰাটো সাধাৰণ কথা। গেছ নাথাকিলেও তুমি খৰি এডাল আৰু জুই চোলা কাঠি এটা হ'লে তুমি জুই ধৰি খাদ্য বনাই খালা। কিন্তু আগৰ দিনত মানুহে সেইটোও নেজানিছিলে। জুই কেনেকৈ জ্বলাব লাগে, জুই চোলা নাছিলে। খৰি যে এনেকৈ কিবা কৰি পেলাই জ্বলাব পাৰি, সেইটোও তেওঁলোকৰ ধাৰণা হোৱা নাছিলে। একদম একো নজনাকৈ পৃথিৱীত মানে প্ৰথমৰ পৰা তেওঁলোকে কেনেকৈ বাস কৰিছে, সেই কথাবোৰেই এই পাঠত পঢ়িবলৈ পাবা। বৰ গুৰুত্বপূৰ্ণ আৰু ভাল লগা কথাবোৰ। অলপ তোমালোকে জানা, একেবাৰে নজনা নহয়। যে তেতিয়াহ'লে কোনে প্ৰথমে জুই উলিয়ালে? এতিয়া কোনে প্ৰথমে জুই আৱিষ্কাৰ কৰিলে বুলিলে কোনো মানুহৰ নাম ল'ব নোৱাৰোঁ। কাৰণ তেতিয়া সেই ব্যৱস্থাও নাছিলে। কোনে জুই উলিয়ালে সেইবোৰ লিপিবদ্ধ কৰাৰ অৰ্থে লিখি থোৱাৰ কোনো ব্যৱস্থা নাছিলে। তেওঁলোকে এনেই হঠাৎ এদিন কি হ'ল, শিল ঘঁহনি খালে, আৰু শিল ঘঁহনি খাই পেলাই কি হ'ল, তাৰ পৰা ফিৰিঙতি ওলোৱা দেখিলে। আৰু হয়তো বেছি ডাঙৰ শিলত ঘঁহনি খাইছিলে, অলপ জুই আকাৰৰ ওলাই গ'ল। তেতিয়া তেওঁলোকে সেইটো কৰি চালে। দুটা ডাঙৰ বা সৰু যিয়ে নহওক শিল ঘঁহাই পেলাই তেওঁলোকে কৰি চালে। আৰু শিলটো ঘঁহি থকাৰ ফলত কি হ'ল, তোমাৰ কি হ'ল, সেইটো জুই জ্বলি উঠিল। আৰু তেনেকৈ প্ৰথমে জুইৰ আৱিষ্কাৰ হ'ল, নহয় জানো? জুইৰ আৱিষ্কাৰৰ বিষয়ে তেতিয়াহ'লে আমি পালোঁ। তাৰপিছত আহিলে তেওঁলোকে জুই আৱিষ্কাৰটো বুজি পালোঁ বাৰু, ঠিক আছে। কিন্তু জুই আৱিষ্কাৰ কৰাৰ আগতে কি খাইছিলে? আগতে তেওঁলোকে চিকাৰ কৰিয়ে খাইছিলে। চিকাৰ কৰিছিলে, জীৱ জন্তুবোৰ মাৰিছিলে, মাৰি পেলাই বা গছত যদি কিবা ফল মূল লাগি আছে, সেই ফল মূল ছিঙি পেলাই খাইছিলে। গছত যে ফল মূল লাগি আছিলে, সেই ফল মূল ছিঙি পেলাই খাইছিলে। বা চিকাৰ কৰিবলৈ গৈছে, এতিয়া চিকাৰ কৰিবলৈ যাওঁতে জন্তুবোৰ মাৰিবলৈতো কিবা জাঠি জোং লাগিব। এতিয়া জাঠি জোং অকলটো বাঁহ বা কিবা জাঠি জোঙেই নহ'ব,
তাৰ কাৰণে তেওঁলোকে কি কৰিছিলে শিলবোৰ ঘঁহি 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 ক্ষয় যোৱাই পেলাই জোঙা কৰি লৈছিলে আৰু সেই জোঙা কৰি বিভিন্ন ধৰণৰ সঁজুলি তেওঁলোকে তৈয়াৰ কৰি লৈছিলে আৰু যিহেতু তেতিয়াৰ দিনত শিলেই প্ৰধান সঁজুলি সামগ্ৰী হিচাপে শিলেই আছিলে কাঠৰ ব্যৱহাৰ নাজানে বাঁহৰ ব্যৱহাৰ নাজানে লোহাৰ ব্যৱহাৰ নাজানে একোৰে নাজানে এতিয়া তুমি কিবা যিকোনো এটা কাম কৰিবলৈতো বিভিন্ন ধৰণৰ সামগ্ৰী আছে এতিয়া কেৰাহীখন বা চচপেনটো বতুৱাটো সেইবোৰ কিহৰ এলুমিনিয়ামৰ সেইবোৰ তেওঁলোকে কোনো ব্যৱহাৰ নাজানে মাথো জানে কি শিল প্ৰাকৃতিকভাৱে উপলব্ধ হৈছে শিল সেইকাৰণে প্ৰাকৃতিকভাৱে যি পাইছে তাৰে প্ৰথম তেওঁলোকে কাম বনবোৰ আৰম্ভ কৰিছিলে আৰু সেইকাৰণে সেই যুগটোক শিলৰ যুগ বুলি কোৱা হৈছে এতিয়া তোমালোকে দেখিছা ইয়াত শিলৰ যুগ বুলি ডাঠকৈ লিখি থোৱা আছে হয় নহয় সেইটো কাৰণে একদম আদিম যুগটোক শিলৰ যুগ বুলি কোৱা হৈছিলে কাৰণ মানুহে প্ৰাকৃতিকভাৱে পোৱা শিলেৰেই সকলো ধৰণৰ কাম কৰিছিলে যেনেকৈ অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰিছে তেনেকৈ শিলৰ পৰা জুইও উৎপন্ন কৰিছিলে ইয়াতে এখন জেগাৰ এটা গুহাৰ নাম দিছে মধ্যপ্ৰদেশৰ ভূপালৰ ভীমবেটকা গুহা এই গুহাটোৰ নাম তোমালোকে মনত ৰাখিবা সুধিব পাৰে যে ভীমবেটকা নামৰ গুহাটো ক'ত আছে ক'ব লাগিব যে মধ্যপ্ৰদেশ ৰাজ্যৰ ভূপালত আছে আৰু তাত কি কৰিছিলে মানুহে অঁকা ছবিও আছে এই যে মানুহবিলাকে তোমাৰ যেনেকৈ জীৱন নিৰ্বাহ কৰিছিলে আজি ধৰি লোৱা বাঘ এটা দেখিলে বাঘটো মাৰোঁতে মানুহবিলাকে কেনেকৈ ধৰণে মাৰিলে সেই কথাখিনি ধৰি লোৱা কাৰোবাক ক'বলৈ মন গৈছে আহি পেলাই ক'বলৈ তেতিয়া আকৌ ভাষা নাছিলে সব মানুহবোলে যোৱা নাছিলে কেইজন মানুহে গৈছিল তেওঁলোকে কেনেকৈ ধৰণে বাঘটো মাৰিলে বা বিভিন্ন নতুন বস্তু দেখিলে কেনেকৈ কি কৰিলে সেইটো বুজাবলৈ আহি ছবি আঁকি দিয়ে এই গুহাৰ ৱালবিলাকত গুহাৰ দেৱালত ছবি আঁকি দিয়ে আৰু সেই গুহাৰ চিত্ৰবোৰ এতিয়াও কিছুমান জেগাত পুৰণা জেগাবোৰত আছে তেতিয়া ভাষাৰ ব্যৱহাৰ নাছিলে এইটো মন কৰিবা কথা বুজাবলৈ হ'লে আকাৰে ইংগিতে বুজাবলগীয়া হৈছিলে বা মানুহে ছবিৰ সহায় লৈছিলে আৰু এটা কথা তেতিয়াতো বৰ দিগদাৰ আছিলে নহয় জানো মানুহৰ জীৱন বৰ কষ্টকৰ আছিলে সহজ নাছিলে আৰু চিকাৰ কৰিবলৈ যাওঁতে দল বান্ধি গৈছিলে আকৌ তেওঁলোকে বিনিময় প্ৰথা এই তোমালোকে দেখিছা বিনিময় প্ৰথা মাজত দেখিছানে বিনিময় প্ৰথা অৰ্থাৎ সাল সলনি কৰি দৰকাৰী চাহিদাবোৰ পূৰণ কৰিছিলে এটা দল যেনিবা এইফালে এটা পূব দিশে গ'ল এটা পশ্চিম দিশে গ'ল চিকাৰ কৰিবলৈ এটা দলে যি পালে সেয়া তেওঁলোকৰ বেছি হৈ গ'ল বেছিকৈ খাব নোৱাৰে নহয় ইটো দলকো দিলে আকৌ ইটো দলেও পোৱা বস্তু সিটো দলৰ মাজত ভগাই দিলে তেনেধৰণে তেওঁলোকে বিনিময় প্ৰথাৰো কাম কাজবোৰ কৰি গৈছিলে তাৰপিছত অৰ্থাৎ চোৱা মানুহবিলাকৰ বুদ্ধি তেতিয়াৰ পৰাই উদ্ভৱ হৈছিলে হয় নহয় মানুহে এতিয়া যিকোনো ক্ষেত্ৰতে আমি কিবা এটা কাম পটককৈ কৰিব নোৱাৰোঁ বুলি ভাবিলে সেইটো আচলতে ভুল কাৰণ আদিম যুগৰ মানুহেতো একোৱেই নাজানিছিলে অথচ তথাপিও তেওঁলোকে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিছিলে খোৱা বোৱা কৰিছিলে তেওঁলোকে বস্তুটোৰ এটা উপায় উলিয়াই লৈছিলে গতিকে সকলো বস্তুৰে এটা উপায় থাকেই আচলতে তাৰপিছত কি হ'ল মানুহে খেতি বাতি কৰি স্থায়ীভাৱে বাস কৰিবলৈ ল'লে প্ৰথম যেনেকৈ চিকাৰ কৰি তেনেকৈ অঘৰী জীৱন যাপন কৰিছিলে অৰ্থাৎ ঘৰ নাছিলে অঘৰী আছিলে তেওঁলোক অঘৰী মানুহ বুলি কয় আৰু তাৰপিছত কি হ'ল স্থায়ীভাৱে বাস কৰিবলৈ ল'লে ইয়াতে তোমালোকক এটা কাহিনী কৈছে এটা ঘূৰি ফুৰা তেনেকুৱা অঘৰী দল সেই অঘৰী দলটোৰ এটাৰ নাম দিছে পানিক বুলি এটা দল অৰণ্যত ঘূৰি ফুৰিছিলে তেওঁলোকৰ প্ৰায় 25জনমান মানুহ আছিলে কাপোৰ কানি তেওঁলোকে নিপিন্ধিছিলে তেওঁলোকে কি কাপোৰ কানিৰ সলনি কি ব্যৱহাৰ কৰিছিলে জন্তুৰ ছাল বা গছৰ বাকলি বা গছৰ পাত ব্যৱহাৰ কৰিছিলে এই জন্তুবোৰ যে চিকাৰ কৰিছিলে মাংসবোৰ খাইছিলে আৰু ছালখন নিজৰ গাত পিন্ধি লৈছিলে তাৰপিছত যি পাই ধৰি আনি পৰিয়ালৰ ওচৰলৈ উভতি আহিছিল তেনেকৈ তেওঁলোকে চিকাৰ কৰি দিনৰ ভাগত মহিলা আৰু শিশুসকলে অৰণ্যত ফল মূল বিচাৰিছিলে এনেকৈ খাদ্য সংগ্ৰহ কৰি ঘূৰি ফুৰোঁতে এইটো দৃষ্টিগোচৰ হ'ল যে গছৰ গুটি মাটিত কিছুদিন ধৰি পৰি থকাৰ পিছত আকৌ গছবোৰ গজি উঠে অৰ্থাৎ গুটি যে গছৰ গুটি পেলাই থ'লে কিবা ফল মূল খালা সেইটোৰ যদি গুটি পেলাই থৈ দিয়া যায় মাটিত কিছুদিনৰ পিছত তাত পুলি গজে হয় নহয় তেতিয়া মানুহে বুজি পালে যে তেনেকৈ আমি গজাবও পাৰোঁ তাৰমানে আমি সদায় বিচাৰি নুফুৰিলেও হ'ব যদি আমি তাতে গছজোপা গজে গৈ তাতে এদিন ফলো লাগিব আমি তাৰ পৰাই ছিঙি খাব পাৰিম আৰু তেনেকৈ নিজে ওচৰে পাজৰে গুটিবোৰ পুতি থ'বলৈ ধৰিলে এনেকৈ একেখন ঠাইতে বহুত দিন থাকিবলৈ ধৰিলে নিশ্চিন্ত মনে তাৰপিছত ইয়াত তোমালোকক কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা তোমালোকে ভাবি চাবা নিজৰ বহীত লিখিবা কৈছে যে যিকেইটা কৈছে তোমালোকে এইটো দেখিছা ইয়াত আৰু তাৰ উপৰিও নিজৰ বহীত লিখি ৰাখিবা পিছে কি হ'ল
এই পানীক নামৰ যিটো দল আছিলে তেওঁলোকে যেনেকৈ থাকিবলৈ ল'লে বেছি দিন কিন্তু থাকিবলৈ নাপালে। তেনেকুৱাতে কি হ'ল, আৰু এটা কেকয় নামৰ এটা শক্তিশালী দল আহিলে। তেওঁলোকৰ সংখ্যাও বেছি আছিলে, তেওঁলোকৰ লগতে কি আছিলে, শক্তিও বেছি আছিলে, লগতে তেওঁলোকৰ হয়তো চাগে কিছুমান সা সঁজুলি শিলেৰে বনোৱা হওক বা কি যেনেকুৱা আছিলে বেছিকৈ আছিলে, বেছি পাৰ্গত আছিলে। আৰু সেইটো কাৰণে কি হ'ল, পানীক নামৰ আগৰ যিটো দল আছিলে সেইটো বেলেগ এঠাই সৰু হাবি এখনলৈ গুচি যাবলগীয়া হ'ল। আৰু তাত কি হৈছে, ইমান উভৈ নদীকে নাই বস্তুবোৰ, লাগিলে চিকাৰ কৰিবলৈ জীৱ জন্তুৱে হওক বা ফল মূল যিয়ে নহওক, যিবোৰ তেওঁলোকে আগতে খাই আছিলে নহয়, সেইবোৰ ইমানকৈ পোৱা নগৈছিলে। সেইবাবে তেওঁলোকে এটা কাম কৰিলে, তেওঁলোকে কি কৰিলে, শস্যৰ বীজ কিছুমান নদী কাষৰীয়া এডোখৰ জীপাল ঠাইত মাটিত গজাবলৈ চেষ্টা কৰিলে। এখন নদীৰ ছাইডৰ মাটিবোৰ সদায় সাৰুৱা থাকে, সেই মাটিত তেওঁলোকে কি কৰিলে, কিছুমান বীজ গছৰ গুটি ছটিয়াই দিলে। কিন্তু কি হ'ল, সেইবোৰ চৰাই চিৰিকটিয়ে গছৰ বীজবোৰ খাই পেলালে, বীজ মানে গুটি। এতিয়া তেওঁলোকে আৰু এটা বুদ্ধি উলিয়ালে, চৰাইয়ে যাতে সিঁচি দিয়া বীজবোৰ খাই দিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে পুতি দিবলৈ ধৰিলে, মানে মাটি খান্দি পুতি দিলে। কিন্তু মাটিখিনি আছিলে নদীৰ দাঁতিৰ মাটি, গতিকে আছিলে কি দ মাটি, আৰু অলপতে বানপানী হৈ গ'ল। গতিকে তেওঁলোকে আকৌ এতিয়া কি হ'ল, আকৌ এটা উপায় বিচাৰি পালে যে ওখ জেগাত কৰিব লাগিব। তাৰমানে নদীৰ দাঁতিৰ মাটিবোৰ কোমল হৈ আছিলে, পলসুৱা, তাত গুটি গজাবলৈও ভাল আছিলে, সেইকাৰণে ৰুইছিলে। পিছে কি হ'ল, তাত আকৌ বানপানী হ'ল, গতিকে তেওঁলোকে যাবলগীয়া হ'ল ওখ ঠাই বিচাৰি। আৰু ওখ ঠাইত তেওঁলোকে কি কৰিলে, তাততো মাটিবোৰ কোমল নহয় নদীৰ দাঁতিৰ নিচিনাকৈ, সেইবোৰ তেওঁলোকে জোঙা জাঠি জোং লৈ পেলাই চহাই ল'লে আৰু কোমল কৰি খেতিৰ বাবে উপযোগী কৰি ল'লে, আৰু তাতে গুটি সিঁচি পেলাই খেতি কৰিবলৈ ধৰিলে। আৰু এনেকৈয়ে কৃষিৰ আৰম্ভ হ'ল। খেতি কৰিবলৈ তেনেকৈ মানুহে আৰম্ভ কৰিলে। আকৌ এনেধৰণে চোৱা, তোমালোকক প্ৰশ্নকেইটা সুধিছে, এই প্ৰশ্নকেইটাৰ উত্তৰো তোমালোকে এই কাহিনীকেইটাৰ পৰাই দিবলৈ চেষ্টা কৰিবা। বহীত লিখি পেলাই গ্ৰুপত ফটো মাৰি দেখুৱাবা। তাৰপিছত তেওঁলোকক আৰু এতিয়া খেতি কৰিবলৈ লোৱাৰ লগে লগে চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী মানুহক আগতকৈ বেছি চোকা আৰু উন্নত সঁজুলিৰ আৱশ্যক হৈছিল। তেওঁলোকৰ আৰু ভাল ভাল সঁজুলি দৰকাৰ হ'ল, জোং থকা শিলৰ সঁজুলি দৰকাৰ হ'ল। আৰু তোমালোকেতো শুনিছা ঘঁহোতে শিলো ক্ষয় যায় বুলি। গতিকে শিলবোৰ ঘঁহি কি কৰিছে, ছাইডত তোমালোকে দেখিছা জোঙা কৰি লৈছে শিলবোৰ। এতিয়াও তোমালোকে যদি শিল লৈ সদায় ঘঁহি থাকা কি হ'ব, মিহি চিকচিকীয়া আৰু জোঙা হৈ পৰিব। তাৰ উপৰি শিলৰ উপৰিও জন্তুৰ হাড়, দাঁত আৰু কাঠেৰেও বিভিন্ন অস্ত্ৰ উপযোগীকৈ তৈয়াৰ কৰি লৈছিল। আৰু চোৱা, ইয়াতে এটা দৰকাৰী কথা দিছে যে অসমৰ ডিমা হাছাও বুলি এখন জিলা আছে দক্ষিণ দিশত অসমৰ, সেই জিলাখনৰ দাউজালি হাডিং নামৰ এঠাই জেগাত এনেকুৱা পুৰণা আদিম যুগৰ কিছুমান শিলেৰে নিৰ্মিত সঁজুলি আৱিষ্কাৰ হৈছে। এতিয়া ইয়াৰ পিছৰখিনি আমি পিছৰ ক্লাছত পঢ়িম। আজি এই 53 পৃষ্ঠালৈকে অসমত শিলৰ সঁজুলি পোৱালৈকে আমি পাঠটো আজি ইমানতে সামৰিছোঁ।